হাক দি খাবা দি নহৰ চকু আৰু এবাৰ হৈছে ভাৰ্গৱ দাস আৰু নিহংগ বলিব থ্ৰু বল বুলি কৈ আছে চাও ৰ তো গাইস ৰাতিপুৱা যে কৈছিলো আমাৰ তাতে মেজি মানে ভেলা ঘৰ হ'ব তো তাৰে কাম এন্দে এই ৰাতিখানো কৰি আছে অ কি লেটস গো তো গুড মৰ্নিং এন্ড ওয়েলকাম ব্যাক টু কিবা ব্লগস ৰাতিপুৱা উঠি আহিলো ছাতৰ ওপৰত আহি কিনে চাকাপ খালো ভিটামিন ডি লৈ কাৰণ ভিতৰৰ পৰা ঠাণ্ডা গাইস নুমিক কেঙা ভৰিয়ান পাকা দিছো কপনি উঠিছে গাইস তো এটা চাহটা খালো যাও অলপমান এজ ইউজুৱেল দোকানলৈ প্ৰথম কাম দিনটোৰ তো দোকানক যাও না কি কই গাইস তাক গাইস তো এতিয়া মই ভাৰ্গৱ টেক যাম লগতে চাবি টেবিল হলো আৰু চাবি টেবিল লগত এটো ল'ব লাগিব তো গাইস মানে তেলটো ভৰাব লাগিব মানে তেলটো জানে আপোনালোকে মাইলেজটো কিমান দে সো তেল আছে ইদিনা আপনিতে ভৰিছলো বাকি আৰু আধা লিটাৰ ভৰিলো টেনচন নাথাকে এতিয়া নগে এই তেলটো নহলি মানে টেনচন হৈছে আকবাত চেজ হ'ব পাৰেতো আৰু মানে এৰ এই স্কুটাৰৰ তেলত মোবিল লাগে তো তেলটো পোৱা যায় কিন্তু মোবিলটো পোৱা নাযায় সো এটা মই ধুনীয়াকৈ থৈ দিছো মজাকে এতিয়া তেলটো ভৰাই লওঁ গাইস যাওক তো গাইস সিদিনা তেল চাও কিমান আছে আপোনালোকে দেখা পোৱা নাই কিন্তু আছে কিন্তু ভৰাই লওঁ গাইস মানে টেনচন হৈ নে ভৰাই লওঁ গাইস আহি পালো দিয়ক মই দোকান আহি পাই এতিয়া মই সিংহাখন ৰেডি আছে ইয়াতে বহিব লাগিব দুটাক পঠাই দিলো মানে দুটাৰ মানে 10টা মানত যদি নপঠাও মানে দুটাৰ ভোক লাগে নে এটো মানে দুটাৰ ৰাতিপুৱাৰ ভাতটো একদম ইম্পৰ্টেন্ট মেন্ডেটৰি মানে আমাৰ ঘৰৰ ৰাতিপুৱাৰ ভাতটো চলেই দক মানে ৰাতিপুৱা যেতিয়া ভাতটো খাব না তে দিনটো কাৰণে পুৰা এনাৰ্জি থাকে কিন্তু এতিয়া মোৰ খলৰ অলপমান সেই যে মই ৰাতিপুৱা খাও নহয় দুপৰীয়া বিলা খাও নহয় মানে ঠাণ্ডা জ্বৰ নৰি গাইছ কেম্বা লাগি কিবা মানে ঠাণ্ডা লি খাই ভাল নালাগে না তো দুটা খলকান্তে পঠাই দিলো ভাতকেইটা হললো গৰম গৰম খাক দক তা কি কই গাইছ গাইস পুরা রেডি তো গাইস তেল তেল ভরাইলো পুরা রেডি করে ললো এটা বলুক ভার্গৱ তে ডাইরেক্ট লগ পাম তো বলুক আর কিছু সময় থাকি কিনা আহি গেল আর পুনরায় ঘর রূপজ্যোতি ফোন করছে হি বলে আহি আছে তার গাড়ীখনৰ নামটো আমি ৰিভিল কৰি আছো অলপ পিছত কৰি আছো কাৰণ মানে কি বেছিছত ৰিভিল কৰিম জানে না গাইস মানে সেম নাম বেছিকে যোনটো আছে হেতু আমি লম তো কমেন্টত যেটো নাম বেছি আছে হেতু নামে আমি থম তো গাইস এটা বস্তু দেখাই আছো ৰব আপোনালোকক তো গাইস ফাইনালি আই পাৰো গাড়ীয়াতে তলো ভাৰ্গৱ ঘৰত থাকবে লাগে কিন্তু দোকানত নাই মই এতে গাড়ীখন দেখছো তো ভিতৰত গৈ যাবলো গাইস আইও কোটাই ভাৰ্গৱ গাইস এটু দেখছি নাকি আন্ডাৰ কনস্ট্ৰাকশনত থকা আমাৰ ভেলা ঘৰ তো আমাৰ ভাইটি এতে মানে ভাইটি মানে একচুয়ালি খুড়া হয় মোক তো সৰু কিন্তু তো হেন্দে বনে আছে মোকো লগ ধৰি আছে কিন্তু মই মানে কামৰ কাৰণে মই ৰেডি কৰিব পৰা নাই তো কালি মানে আমি নাৰাছাৰা আনবে যাম মানে তো দেখানি বনে থৈ দিছে কি বলকে টিং সিং দিয়াৰ কাৰণে মানে ছাদ দিয়াৰ কাৰণে মানে ওপৰ খানি দিয়াৰ কাৰণে হেৰিগিলা খান দি থৈ দিছে খুটা সুটা বুটছি কিবা ভাবছি এনে বেলেগকে বনাব তো এটা একদম পাৰ্টি হ'ব মানে কি মাঘৰ বিহু মানে এতে উদযাপন হ'ব আমাৰ এটু ঘৰৰ তলতে আৰু এখানি আমাৰ যা কাটি থৈ আছে তো এতে আমাৰ পুজিটো হ'ব পুজিটোৰ কাৰণে এই যা ৰেডি কৰি থৈ আছে সুখপা দি থৈ আছে এতিয়া কালি পৰহি মানে এটু বনাব লাগিব আছে এগলাখান গোটা একদম পুৰা নাৰাই দি একদম চালি আকৌ বনাব লাগিব তো আমাৰ মাঘ বিহু হ'ব এতেই গাইস তো নাৰাছাৰা কাটা যাও আপোনালোক দেখোন তো গাইস চাই থাকো ফাইনালি আমাৰ ৰূপজ্যোতি মহন্ত আহি কিনে আমাৰ উপস্থিত হ'ল আহি কিনে ঘৰত কি কোৱা ৰূপজ্যোতি মহন্ত কেনে আহি পালো দিয়ক আপোনাৰ গাড়ীখন দেখিলো আপোনাৰ ঢেল ক'ত আছিল মই অলপমান পুজি সুজি দেখাব গৈছিলো আমাৰ পুজি বনাম নহয় আমাৰ ঘৰৰ কাষতে তো গাইস দিস ইজ হিয়াৰ ৰূপালী ইয়েস ৰূপালী গাইস বহুতে কমেন্ট কৰিছে নামটো ৰূপালী দিবা লাগে মানে ম্যাক্সিমাম কমেন্ট মানে ধৰক বহুত বেলেগ বেলেগ নাম আছে যদিও তাৰে ভিতৰত বেছিকে মানে এটা নামে কমন নাম আছে ৰূপালী আজি মই 10টা মানে কৈছি ৰূপালী দিবা লাগে দ্যাটস হোৱাই আমি ইয়াক থিৰাং কৰিলো যে ৰূপজ্যোতিৰ বাহনৰ নাম হ'ব ৰূপালী তাৰে মাজে এটা ভাল লাগছিল ৰূপদূত বুলি এখানো ভাল হেতু ভাল লাগছিল আৰু গীতে আছে কিন্তু ৰূপালীটো কমন আছে মানে বহুত গীতে আছে ৰূপালী সেইকাৰণে ৰূপালীটো ৰাখি দিলো ইয়েস তো গাইস অলপমান কাম আছে আমি অলপমান কি ডিসকাশন কৰিব লগিয়া আছে কৰি লও ৰব গাইস যদি আপোনালোকে এই প্ৰডাক্টটো মোৰ কুপন কোড KIBA2024 ইউজ কৰি কিনে 2000 দেখছিনে গাইস এটু রিটেক 27 বেরল ফুল ওয়ান ওই গাইস হইলো এমন নই দে তো গাইস আপোনালোকে যদি এই প্ৰডাক্টটো 2000 গাইস 2 ঘন্টা হলেনকে আছে প্রমোশনৰ নামত দেশিন লৈ আছে প্ৰমোশন এক টুপনি মারছো গাইস এ পমা দি মারি এ পমা হেনকে আছে তেতের পায় গাইস গাইস সিরিয়াস বিসি বসা সহিংসা গাইস ইউ ফুলিতে মইছে আমি তো হইছি ই কি বেলেগ ফুলিছি নহয় গাইস আইগেনে 26 বছর হবা দিছি কি করছে লাইফ তো দাও যাব লাগে তার বয়স চলি সব বিয়া করলা
ই কোমলীয়া ফুল কোমলীয়া পাগলা হৈছে তো গাইজ আৰু অলপমান কাম আছে কৰি লওক তো গাইজ এতিয়া আমি যাম দোকানলৈ না কি কয় গাইজ গাইজ কেনে বলো এতিয়া দোকানত আজি মোৰ দোকানৰ মানে এটো সেলসম্যান 2 সেলসম্যান 1 আৰু মই মালিক এটো গাইজ জানাই না সেইটো সেলস কিলো বহুত হৈছে গাইজ ইয়া আপুদ তো গাইজ যাই থাকো আমাৰ হাগিটা আইলা হে দিনটি পিৰবিলাতে এ পাগলা দেখছিনে এ মই না নকম লগগিটা পাগলা বুলি এ খুল থৈ দিয়ে হাগিতে যাব সব পাগলা গাইজ মোৰ লগৰ এখাতে না কি মই পাগলা নহয় তো হয় অংক বেছি পাগলা কোনে পাগলা পাগলা দেখা পাও নাই হাগি দেখা পাৰি ন হৰ চকু এ গাইজ পাগলা দোকান মারামারি কৰি মোৰ বুৱাংকে তো গাইজ আহি পালো তো দোকান আহি পাই কি আমাৰ নিহংকটা আৰম্ভ কৰিছে মানে এক আপি বুলিও ক'ব নোৱাৰি সেই বুলিও ক'ব নোৱাৰি যাক আপুনি কি ক'ব ইয়াক হেল্ল' গাইজ তাৰমানে ফটো তাক আমি এখন মাত দিলো কিন্তু হ নাই তাত মানে মাৰবা লাগে পারফেকশনিস্ট না ব্রাদার হয় কি মোর 670 লাখ আছে গাইজ আপি মেম ফটো দিছে ইজি মেম ফটো দিছে মানে এখন ভাল লাগা না আপি চলি যেন এখন ভাল লাগা নাই মানে আৰু এখন মনত চাক মানে এংকি পজ দিবা কৈছে মানে এতে কি কেমেৰা লবাইছে ইগলা পজ তো গাইজ উঠিব গাইজ ফটো ভিডিও উঠি লক টক তো গাইজ লাইটটো গেছি ৰব অলপমান দাউৰা দাউৰি লাগছি কি কৈছে ইয়া তো গাইজ আমাৰ কুকুৰ চানা আছে ৰব কেটামান দেখছি না একাতে কি ঠৌগ হওয়ার কপালত কিবা আছে তো মেশিনটো স্টার্ট দাও ৰব এই আসি তুমি মিশি যাওৰি মল্লু ৰব লাইটটো আইলাকে বাকি যাই কিনে সেন জবাত দাবা বা টাইমে নাপলো তো গাইজ দোকানত গেলি এংকি কিয় বসছে এংকি নৰ তো গাইজ তো কিবা ফুৰা মানি বেয়া লাগে বোলে গাইজ অলপমান কিবা কে কমে কৰছি অলপমান ৰাইডত যাম গাইজ राइड रूपाली के साथ राइड माने আমাৰ হে 200 মিটাৰ বেছি দিন নহয় হা কি কি হৈছে ও কৃপন না কি জানো না মই কৈছো ন মোবাইল দিবা লাগে মাইলেজটো কলৈ দিও 18 মান দে তাকলিতে 18 কিলোমিটাৰ দে সালা তো আদা পাও অনা কোৰ পে ফুৰি হা ঠিক আছে না কালি মই চালো ভিডিঅ'ত আজি কবাত তো লগিছে নেকি কবাত মই হল লগালো ভাল লাগাইছে নেকি ঠিক আছে এখন নাম রাখছি নাই কিবা এটা রূপালী রূপালী তো কালি কমেন্টত দিছিল মই হাসলো বহুত গিটা আছে কমেন্ট তো ৰূপালী বৰভাগ বেলেগ পানী অকল বাগো দলি ও কইছে বিয়াৰ কেদাৰনাথ লৈ যাম বুলি ভাবিছিলো এখন ঠিক আছে চেষ্টা কৰি ললি এখন কিন্তু বঢ়িয়া কৰি দেই ভাল লাগে এখন এম স্পেচিয়েল নে হয়তো নৰু আছিল যে এখন কিন্তু আমি এটা মানুহ দিছো আমি এখন আনবা লাগব এখন না ৰানবে চাও ৰছো কালাৰ কৰি লৈ ৰূপছ আৰু কিবা লিখি ল'ব লাগিব কালাৰ এটা কৰি ব্লু কালাৰ এটা কৰি লৈ পিপিএফ কৰি লবি পিপিএফ তে বাকি ভাল নে বঢ়িয়া মই শুনি যাবা তোৰ দেখ কাট কাট কেম্বা দেখিছে তো কেনা দেখি তো গাইজ নিহংক ক্ৰিকেট খেলবা আহিম বুলি কয় বলো ক্ৰিকেট খেলা অলপমান চাকচোন ক'ত জাগাত লৈছি এই জংঘলৰ মাজত এবাৰ এখন ফিল্ড আছে গমেই পোৱা নাছিলো মুকে লৈছে আকে হা মুকে লৈছে ক্ৰিকেট খেলা খাজা আছে ক্লাছটা কাখতে এ সক কি বিয়া লৈছে ফালতু মে আঙ্গে বলব কি মেন কি ভাল তুমি কলা আইছা চলি এটা অবদ্রমি করছিস গাইজ দেখি অলপ অভাৰ এক্টিং কৰে মই আবার কি অকতে বহুত দুই কি হইছে মো তো গাইজ তাতে ক্ৰিকেট খেলে আছে অলপমান খেলই নে চাওই তাকে ভাবছো ৰব এখন ফিল নহয় গাইজ কে আনছা তাকে মই ভাবিছিলো এখন ফিল্ডটো মই খেলো মোৰ বহুত ডাঙৰ প্লেয়াৰ ন ব্ৰ এটা আমি বেলেগ ফিল্ডত যাম এ দুটা চল লগছে মোৰ হয় হল নব মই এক কি কৰি ফালাই দিম ফালাই দিম ৰকচোন ৰ মোবাইলটো থ ৰকচোন ৰ কিছি কিছিনো হা কিছি কেন লাগছে গাইস মারামারি দুলমে বাগনি এই তো গাইস এবা কোৰ পা হেবা আকবাৰ গেল হাখানো ইতিহাস এতে এটো ঘুৰি আছে হাং বলে এত নহয় বলে কোট বা হয় মানে কিবা মুড উঠলে বলে ক্ৰিকেট খেলে বলে গাইস তলা একো বাদ কেইতে বলে কি না ক্ৰিকেট খেলবা যাছন গাইস আও ও কি আই ক্রিকেট খেলবি হ্যাঁ হ্যাঁ সামারবি এমএস ধোনি একবার কেতে বল একবার এটা বল ও ইয়েস কেঙ্গে কসু কেঙ্গি বলে একটাই দেখা সইতা ডেলিভারি করে ডেলিভারি গাইস সারব কি নো খেলো ই ম্যান টক তো গাইস সারখান খেল পছাই বিচাৰি পালো ৰক ফাইনালি আমাৰ ব্যাটসম্যানক চাক কি হ'ব গাইস সাকছনে তো এই বা হা It's nonsense. Bola nihongo bes. Ui ma. What trouble this ya?
হা কা বেটিং মার কি বিয়া বলছে কোনবাই বিয়াত ধরে কোনবাই বললে কোনবাই ননসেন্স বহুত দিনৰ মূৰত ক্ৰিকেটত মানে খেলা খেলবা আছো ৰ'ব বহুত দিনৰ বহুত বছৰ হ'ল ক্ৰিকেট খেলা হয় নাই তো কেনে মইতো পাইছোঁ খেলিবা ইটো নেখলেই নেখলা বাদে দিয়া তো মানে মই কোৱা গাইজ মই বোলে বেটিং তো ফিল্ডিং কৰিব নালাগে এতিয়া বহব অলপ তো গাইজ চাই থাকোঁ ভিডিঅ'টো গাইজ অল ফিল্ডিং বোলে ফিল্ডিং কৰিব যাব লাগিল দক তো গাইজ ফিল্ডিং কৰিব গৈছে আৰু আমাৰ প্লেয়াৰ চাচোন জিন্সৰ লম্বে মিলে তো গাইজ টেক্সি পিন্ধি ক্ৰিকেট খেলবা লাগে ই পিন্ধছি জিন্সৰ পেণ্ট আৰু জেকেট পিন্ধছি নভদ্ৰ ফাইনেল ভাৰ্গৱে বেট ধৰিব কি কৰে চাওঁ ৰ'ব গাইজ ধৰছি ৰ'ব ৱাইড নেকি ৱাইড হয় অ' কাশ্যপ ভাই কি হ'ব দা তুমি কি কৰা আৰু ভাৰ্গৱ বেল সেইটো চাইড ঐ ইয়ে প্ৰথম বলতেই গ'ল কাশ্যপ দা চাই এতিয়া মাংস নেকি নাই নিহংক বলিং থ্ৰু মাৰছে নিহংক আৰু এবাৰ হৈছে ভাৰ্গৱ দাস আৰু নিহংক বলিব থ্ৰু বল বুলি কৈ আছে চাওঁ ৰ থ্ৰু হৈছে অলপ এইবাৰ আউট নেকি নাই ভাৰ্গৱ চাৰি নেকি বাছ বঢ়িয়া বিশাল ছয় ৰে গাইজ ফাইনেলি নিহংক আউট গ'ল লক নিহংক কিবা ক'বা আপুনি আউট যোৱাৰ মূল কাৰণটো কি বুলি ভাবে আপুনি মানে নিজকে বুটে বুলি এতিয়া ক'লাক গাইজ নিজকে বুটে বুলি ক'লাক ফাইনেলি মানে ই নকয় আমি বুটে বুলি সি নিজে কৈছে সি বোলে বুট হোৱাৰ কাৰণে বুট হয় এইটো বলটো লগা নাই ভাৰ্গৱে তেতিয়াবা তাতে থিয় আছে মানে ধৰিব পৰা নাই তাৰ হাগাই লাগছি নেকি মানে সেইখানি জেগাতে থিয় আছে বলো দিয়া নাই কি তাৰ কি হৈছে সেইখানি জেগাতে যে ভাৰ্গৱ তো গাইজ ফাইনেলি ভাৰ্গৱে দাউৰিল তাক এই তাতে গৈ কৰিছিল এই তাকে লৈ গৈছে ভাৰ্গৱ দাউৰিছো এবাৰ বঢ়িয়া দাউৰিব লাগে আপোনাৰ কথাটো আপুনি তাৰ পৰা সেইখানিক যায় মানে সেইখানি জেগা নেকি আপোনাৰ মানে বহুত বছৰৰ মূৰত গৈছে মানে সেইখানি জেগাটো মই যাওঁ দেই ভাই তো ঠিক আছে কেমেৰাটো মই হেণ্ড অভাৰ কৰিলোঁ তো গাইজ আৰু এখন খেলা খেলাই লওঁ তাৰপিছত মই ঘৰত যাম তো গাইজ খেলা আছে শ্ৰৱক জয় হ'লো আৰু দুখন জয় হৈছোঁ না কি বাবু কেনে লাগছে বেট ধৰি তো গাইজ আৰু পালি টাইম সুবিধা মিলে আৰু খেলবা আহিম তো বহুত দিনত খেলে ভাল লাগে এতিয়া যাই থাকোঁ ঘৰত দেখি তো গাইজ ফাইনেল আহি পালোঁ যাওক মানে ৰাতি হ'ল গাইজ বহুত সময় লাগিল বাপৰে বাপ মানে দেৰি হ'লে মানে বেছি জোৰ আহিব নহ'লে তই চাকজিনে বোলো জোৰে নেবিলা আহিলে সেইবিলাক আলি তেলৈ বেছি খাত তো সেইকাৰণে মই লাহিলে আহিলোঁ তো এতিয়া গা চা ধৰিব গাইজ মানে উপায় নাই ইয়াতে থৈ দিব লাগিব ৰূপালীক নহ'লে তই গালি পাৰিব না তো গাইজ ৰাতিপুৱা যি কৈছিলোঁ আমাৰ তাতে মেজি হ'ব মানে ভেলা ঘৰ হ'ব তো তাৰে কাম হেন্দে এই ৰাতিখনো কৰি আছে কি আই তোক কেনাই পাই তে কি মানে আজি কি হ'ব বেৰা হ'ব তে কৰ মোৰতো দোকানত যাব লাগিব ৰাতি মই আহি আছোঁ অ'কে এতিয়া খানা হ'ব নেকি তো কি বোলে লাইট লাগিব নেকি হেল্ল' গাইজ গা চা ধুলক মানে গা চা ধুলো মানে বহুত কেম্পা লাগছে তো সেইকাৰণে গা চা ধুনীয়াকৈ ধুই দিলোঁ এতিয়া আড্ডা মাৰিম অলপ তো ভিডিঅ'টো এইখানি আছিল যদি ভাল লাগছিল লাইক কমেণ্ট শ্বেয়াৰখিনি গোটেইখিনি কৰি দিব তেতিয়াহ'লে আজিলৈকে ইমানেই তো বাই বাই